आसामनि गोदान गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया ULFA आइनि कमान्डार इन चीफ परेश बरुआखौ गोजोननि थाखाय सावरायनो ओंखारबोनो खावलायदों। आरोबाव बिथां हिमन्त बिश्व शर्माया सावरायनायनि गेजेरजों हाथियार लानायखौ दोननानै जयै आसामाव मोनसे गोजोन थासारि लाबोनो फोरमायदों। মই আজিৰ এই মুহূৰ্তত আমাৰ নতুন মন্ত্ৰীসভাখনে অসমত বাকি ৰৈ যোৱা আন সশস্ত্ৰ সংগঠনসমূহকো শান্তিৰ আলোচনাৰ মাজলৈ উভতি আহিবলৈ আৰু শান্তিৰ আলোচনাৰ মাজেৰে অসমত স্থায়ী শান্তি আনিবৰ বাবেও মই তেখেতসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাম। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসমৰ নেতা বা এই সংগঠনৰ নেতৃত্ব লোৱা পৰেশ বৰুৱা ডাঙৰীয়াকো মই অনুৰোধ কৰিম যে সশস্ত্ৰ সংগ্ৰামৰ পথ পৰিত্যাগ কৰি আমি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি উভতাই অনাৰ বাবে সকলোৱে মিলি আলোচনাৰ মাজেৰে আমি সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰিব লাগিব। হত্যা অপহৰণ এই ধৰণৰ ঘটনাই সমস্যা জটিল কৰে, সমস্যাৰ সমাধান নকৰে। মই বিশ্বাস কৰিম যে অনাগত 5টা বছৰত শান্তিৰ প্ৰচেষ্টাৰ মাজেৰে আমি সকলোকে আমাৰ জাতীয় জীৱনৰ মূল খুঁটিলৈ উভতাই আনিবৰ বাবে আমি সফল হ'ম। মেজলৈ আমিও আনিব লাগিব, তেওঁ আহিব লাগিব। দায়িত্ব দুইটা পক্ষৰে আছে। এনেকুৱা নহয় যে অকল আমি আনিব লাগিব, তেওঁ আহিব নালাগিব। তেওঁ আহিব লাগিব, আমিও আনিব লাগিব। গতিকে দুইটা পক্ষৰ মাজত কথা বতৰা হ'ব লাগিব আৰু ডেফিনেটলি যদি আমাৰ মন আছে, তেখেতৰো যদি মন আছে, তেতিয়াহ'লে যোগাযোগ কৰাটো বহুত টান কাম নহয়।